আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই। আৰু মই গা পা ধুই মেলি আজৰি হৈ আহিলোঁ। ধূপ চাকি জ্বলালোঁ, চাকি নাই জ্বলোৱা বাৰু, ধূপ জ্বলালোঁ। আৰু এতিয়া চাহ বনাওঁগৈ, চাহ খাম। আৰু কোনে কোনে লাল চাহ খাই ভাল পায়? মই ৰাতিপুৱা সদায় লাল চাহ খাওঁ আৰু লাল চাহেৰে দিনটো আৰম্ভ কৰোঁ। আৰু আজি বতৰটো ডাৱৰীয়া কৰিছে, আপোনালোকক দেখুৱালেই বহুত ডাৱৰীয়া কৰিছে, এইকেইদিন ডাৱৰীয়া কৰি আছে অলপ অলপ। আৰু আজি আমাৰ মাহঁতৰ ঘৰত মানে তুলনি বিয়া এখন আছে, সেয়া খাবলৈ যাব লাগিব। আৰু তেনেহ'লে মই কাম বনবোৰ কৰি মেলি আজৰি হৈ লওঁগৈ। আৰু আমি ভাবিছোঁ 2টামান বজাত যাম বিয়ালৈ। আৰু 2টামান বজাত ক'লে কি হ'ব, 12টামান বজাৰ পৰাই মানে ওলোৱা ষ্টাৰ্ট কৰিব লাগিব, ছোৱালীৰ লগত নোৱাৰি। আৰু এতিয়া মই চাহ বনাওঁগৈ, চাহ দি লওঁ সকলোকে, আৰু তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। এইজনী আমাৰ ছোৱালী শুই উঠিলে আৰু এতিয়া খেলি আছে নিজৰ পাউডাৰ লৈ। অ' দেহা, দেহা, পাকুপ পাকুপ কৈ দিয়া, পাকুপ পাকুপ। আইনো, আয়ো আয়ো পেলাই দিলা, বাবা ধুম কৰি দিলা এইটো। ধা, আপোনালোকক এটা কথা কোৱাই নহ'ল, আমি ভাদ মাহৰ একেবাৰে লাষ্টত মানে শেষত ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ আৰু অলপকৈ ভিডিঅ' কৰিছিলোঁ। ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিন্তু বৰ বিশেষ ভিডিঅ' কৰিবলৈ নহ'ল। এই পৰা নোৱাৰি ছোৱালীজনীৰ পৰা মানে, সেইকাৰণে এই ভিডিঅ'টোৰ যোগেদি সেই অকণমান ক্লিপকেইটা আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'কেইটা চাই থাকক, আৰু মই তেতিয়ালৈকে কাম বনখিনি কৰি মেলি আজৰি হৈ আহোঁগৈ।
ভাবিছোঁ। আমি আহি ঘৰ পালোহি আৰু ঘৰত ভিডিঅ' কৰিবলৈ নহ'ল, ইয়াতে আহি কৰিছোঁহি। আৰু এইযোৰ কাপোৰ ফাইনেল লুকটো দেখুৱাম বাৰু আপোনালোকক। আমি বিয়া খাই আহিলোগৈ আৰু বিয়া ঘৰত দেখুৱাবলৈ নহ'ল আৰু একো, যিহে মানুহৰ ভিৰ আৰু তাতে মানে দেখিবলৈ বেয়া লাগে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ইয়াতে আহি কৰিছোঁহি। আৰু মাহঁতি অহা নাই, আমি তিনিটা আহিলোঁ আৰু আহি পিনে চাবি লগাই থৈ গ'ল, আমি আহি পিনে ইয়াত বহি আছোঁহি আগফালে বাৰাণ্ডাতে। এইয়া ডাঙৰ নায়কে পোৱালিক লৈ আছে। আজি হৈছে নেক্সট ডে আৰু আমি ঘৰত মানে এই আৰু মইহে আছোঁ আৰু কোনো নাই, দৰ্জা চৰ্জা মাৰি সোমাই আছোঁ। হাজবেণ্ড, মা আৰু নবৌ গ'ল আমাৰ মানে বাহঁতৰ ছোৱালীজনীৰ দেউতাকৰ মানে গা বেয়া আছে, সি তাকে খবৰ ল'বলৈ গৈছে আৰু আমি দুজনী ঘৰত অকলে আছোঁ। তাকে ভাবিছোঁ অলপ চলপকৈ ভিডিঅ' কৰোঁ। কালি আহি পিনে ভিডিঅ' কৰিবলৈ নহ'ল, আমাৰ অহাত অলপ পলম হ'ল, সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'ল আৰু মানে কালি থাকিম বুলিয়ে ভাবিছিলোঁ, কিন্তু আজি মানে হাজবেণ্ডৰ অলপ কাম আছিলে, সেইকাৰণে মানে গুচি আহিবলগীয়া হ'ল। আৰু মাহঁতেও গা চাবোৰ বৰ ভাল নাছিল, সেইকাৰণেও গুচি আহিব লগা হ'ল, যিহেতু এই সৰুহে আছে, সৰু ল'ৰা ছোৱালী পটককৈ মানে হুঁচৰে বুলি কয়, সেইকাৰণে গুচি আহিলোঁ আৰু। আৰু এনেই থকাতকৈ ভাবিছোঁ এই বেণ্ডকেইডাল মই মিছ'ত অৰ্ডাৰ দিছিলোঁ আৰু এইকেইডাল মানে এইকাৰণে টান হৈছে, যিহেতু সিহঁতৰ মানে ছালবোৰ এতিয়া কোমল কোমল হৈ আছেতো, সেইকাৰণে মানে বেছি টান বস্তু লগাবলৈ দিগদাৰ, সেইকাৰণে ভাবিছোঁ এইকেইডালকে অকণমান ঢিলা ঢিলা কৰোঁ, এই কামটোকে উলিয়াই লৈছোঁ আৰু। আৰু তাইক খং দেখিছেনে বাৰু? কি হ'ল বেটি? কি হ'ল? খং উঠিছে নেকি শুৱাই থৈ দিয়া দেখি? পাপা কেনি গ'ল? পাপা কেনি গ'ল? পাপা কেনি গ'ল? পাপা ভোক গ'ল? পাপা ভোক গ'ল? এই থৈ গ'ল তোমাক? আৰু সৰু ল'ৰা ছোৱালীক পৰাপক্ষত ঢিলা বেনকে মাৰিব লাগে, আৰু আপোনালোকেও ঢিলা কৰি ল'ব পাৰিব। ইয়াৰ বাবে আপোনালোকে সৰু ল'ৰা ছোৱালীৰ পেনৰ মানে যিবোৰ সৰু হৈ গৈছে তাত ইলাষ্টিক থাকে, সেই ইলাষ্টিক উলিয়াই যিমানটো আপোনালোকক দৰকাৰ হয় জোখ লৈ পিনে সিহঁতৰ বেণ্ডডালৰ লগত মানে গাঁঠি দিব, তেতিয়া বেণ্ডডাল ঢিলা হৈ পৰিব আৰু সিহঁতে মাৰিলেও একো অসুবিধা নাপায়। ঠিক আছে, তেনে মই বেণ্ডডাল ঢিলা কৰি লওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।